সকলো প্ৰশংসা সেইজন আল্লাহ পাক জাতৰ কাৰণে যিজন এই নিখিল বিশ্বৰ স্ৰষ্টা, ইহকাল পৰকালৰ মালিক, বেহেস্ত দোজখ সৃষ্টিকৰ্তা। লাখ কোটি দৰুদ আৰু সালাম ৰহমতুল্লিল আলামিন, দুয়ো জাহানৰ সৰদাৰ প্ৰিয় নবী হজৰত মুহাম্মদুৰ ৰাছুলিল্লাহি তাআলা আলাইহি সাল্লামৰ প্ৰতি। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আশা কৰোঁ আপোনালোকে সকলোৱে আল্লাহৰ ৰহমতত খৈৰ বৰকতৰ সৈতে আছে। আজিৰ বিষয় হ'ল মহৰম মাহ। এই পবিত্ৰ মাহক সহিহ হাদিছত আল্লাহৰ মাহ বুলি আখ্যাত কৰা হৈছে। এই মাহেদি ইছলামিক বছৰৰ নতুন বছৰৰ আৰম্ভ হয়। বছৰৰ আৰম্ভণিত ভাল ভাল কাম কৰিব লাগে যাতে বছৰটো ভালে ভালে যায়। কিন্তু কেনেকৈ আহক জানো। আল্লাহ তাআলা যিদিনা আকাশ আৰু পৃথিৱী সৃষ্টি কৰিলে, সেইদিনাৰ পৰা আল্লাহৰ কিতাপত অৰ্থাৎ লৌহে মাহফুজত 12টা মাহ আছে। তাৰে 4টা মাহক পবিত্ৰ আৰু বৰকতপূৰ্ণ বুলি ঘোষণা কৰিছে আল্লাহ পাক ৰব্বুল আলামিন। আৰু সেই 4টা মাহ হ'ল জিলকদ, জিলহজ, মহৰম আৰু ৰজব। এই 4টা মাহত কাজিয়া পেচাল, যুদ্ধ কৰিবলৈ নিষেধ কৰা হৈছে। আল্লাহ তাআলা পাক কালাম কোৰআনত কৈছে, এই 4টা মাহত নিজৰ জানৰ ওপৰত জুলুম নকৰিবা। মহৰম মাহ দি ইছলামিক বছৰৰ নতুন বছৰৰ আগমন হয়। মহৰম মাহ অতি পবিত্ৰ। বহুত কিতাপত ইয়াৰ বহুত ফজিলত প্ৰমাণিত হৈছে। এই মাহত যিজন ব্যক্তি এদিন ৰোজা ৰাখিব, তেওঁৰ আমলনামাত এদিনৰ ৰোজাৰ বিনিময়ত 30 দিনৰ ৰোজাৰ সৱাব লিখা হ'ব। যিজন ব্যক্তিয়ে মহৰম মাহৰ প্ৰথম দিনা 2 ৰাকাত নামাজ এইদৰে পঢ়িব যে প্ৰত্যেক ৰাকাতত সূৰা আল-ফাতিহাৰ পিছত 3 বাৰ সূৰা আল-ইখলাছ দ্বাৰা নামাজ আদায় কৰি সালাম ফিৰাই হাত উঠাই এই দোৱা পঢ়িব। দোৱাটো এইটো: বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহুম্মা আনতাল্লাহুল আমাদু ইয়াকিমু ওয়া হাযিহি সানাতু জাদিহাতুন আসআলুকা ফীহিল আসমাতা মিনাশ শাইতানি ওয়াল আউনি আলান নাফসিল আম্মারাতি বিসসামাই ওয়া আসআলুকাল ইস্তিফাকি বিমা তুকাররিবুনি ইলাইকা ইয়া কারিমু ইয়া জাল জালালি ওয়াল ইকরাম। আল্লাহ তাআলা তেওঁৰ কাৰণে ফেৰেশতা নিৰ্দিষ্ট কৰি দিব যেন তেওঁ নিৰাপদে পুণ্যৰ কাম কৰিব পাৰে। শয়তানে ক'ব, আফচোচ, আমি গোটেই বছৰৰ কাৰণে সেইজন ব্যক্তিৰ পৰা হাত সাৰিলো। অৰ্থাৎ যিজনে এই নামাজ আদায় কৰিব, তেওঁৰ কাৰণে এবছৰৰ বীমা পলিচি হৈ থাকিব আৰু শয়তানে তেওঁক একো অনিষ্ট কৰিব নোৱাৰে। যিজন ব্যক্তিয়ে মহৰম মাহৰ প্ৰথম ৰাতি 4 ৰাকাত নফল নামাজ পঢ়িব, প্ৰত্যেক ৰাকাতত সূৰা আল-ফাতিহাৰ পিছত 11 বাৰ সূৰা আল-ইখলাছ দ্বাৰা নামাজ আদায় কৰিব। সালাম ফিৰাই এই দোৱা পঢ়িব। দোৱাটো এইটো: সুবহুন কুদ্দুছু ৰব্বুনা ওয়া ৰব্বুল মালাইকাতি ওয়াৰ ৰূহু। তেতিয়াহ'লে আল্লাহ তাআলা তেওঁক বেহিচাব পুণ্য প্ৰদান কৰিব। আল্লাহ তাআলাৰ ওচৰত এই মাহৰ মাজত এটা দিন আশুৰা বুলি উল্লেখ আছে। যিজনে এই মাহৰ মাজত ইবাদত কৰিব, আল্লাহ তাআলা তেওঁক অনেক বুজুৰ্গী দান কৰিব আৰু তেওঁক অপৰিসীম সৱাবৰ অধিকাৰী কৰি দিব। হযৰত ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে কৈছিল, যিজন ব্যক্তিয়ে মহৰম মাহৰ আশুৰা ৰোজা ৰাখিব, তেওঁক আল্লাহ তাআলা 10,000 ফেৰেশতাৰ সৱাব প্ৰদান কৰিব। আৰু আন এটি হাদিছত উল্লেখ আছে, যিজনে মহৰম মাহৰ আশুৰা ৰোজা ৰাখিব, তেওঁক আল্লাহ তাআলা 10,000 শ্বহীদ আৰু 10,000 হাজীৰ সৱাব প্ৰদান কৰিব। হযৰত ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে কৈছিল,
যিজনে আশুৰা দিন নিজৰ হাত এটিমৰ মূৰৰ ওপৰত ৰাখিব, আল্লাহ তাআলাই তেওঁক এটিমৰ মূৰৰ চুলিৰ সমান মৰ্তবা দি বেহেস্ত প্ৰদান কৰিব। যিজনে আশুৰা দিনা কোনো মুমিনক ৰোজা ইফতাৰ কৰাব, তেওঁ যেন হজৰত মুহাম্মদুৰ ৰাছুলুল্লাহি তাআলা আলাইহি সাল্লামৰ সমস্ত উম্মতক ৰোজা ইফতাৰ কৰালে আৰু তেওঁলোকক পেট ভৰাই আহাৰ খুৱালে। এতিয়া প্ৰশ্ন উঠে, আশুৰা কি? আশুৰা আচলতে মুহৰম মাহৰ 10 তাৰিখক কোৱা হয়। হাদিছত উল্লেখ আছে, সাহাবাসকলে হজৰত ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক আৰজ কৰিলে, হে আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লাম, আশুৰা দিনক আল্লাহ তাআলাই কিয় সমস্ত দিনতকৈ উত্তম দিন হিচাপে সৃষ্টি কৰিছে? হজৰত ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে কৈছিল, হয় নিশ্চয় আল্লাহ তাআলাই আশুৰা দিনক খাস কৰি সৃষ্টি কৰিছে। আল্লাহ তাআলা আকাশসমূহক আশুৰা দিনা সৃষ্টি কৰিছিল, পাহাৰসমূহক আশুৰা দিন সৃষ্টি কৰিছিল আৰু কলমক আশুৰা দিন সৃষ্টি কৰিছিল। আল্লাহ তাআলাই লৌহে মাহফুজক আশুৰা দিন সৃষ্টি কৰিছিল। হজৰত আদম আলাইহিস সালামক আশুৰা দিন সৃষ্টি কৰিছিল আৰু তেওঁক বেহেস্তত প্ৰৱেশ কৰাইছিল আশুৰাৰ দিন। হজৰত ইব্ৰাহিম আলাইহিস সালাম জন্মগ্ৰহণ কৰিছিল, সেয়াও আছিল আশুৰাৰ দিন। হজৰত ইছমাইল আলাইহিস সালাম তেওঁ জবে সলনিত দুম্বা কোৰবানী কৰা হৈছিল আশুৰাৰ দিন। ফেৰাউনক সাগৰত ডুবোৱা হৈছিল আশুৰাৰ দিন, অৰ্থাৎ হজৰত মুছা আলাইহিস সালাম ফেৰাউনৰ ওপৰত জয় হৈছিল, সেয়াও আছিল আশুৰাৰ দিন। হজৰত আয়ুব আলাইহিস সালামৰ বিপদ দূৰ কৰিছিল আল্লাহ তাআলাই, সেয়াও আছিল আশুৰাৰ দিন। আল্লাহ তাআলা হজৰত আদম আলাইহিস সালামৰ তওবা কবুল কৰিছিল আশুৰাৰ দিন আৰু হজৰত ঈসা আলাইহিস সালাম জন্মগ্ৰহণ কৰিছিল আশুৰাৰ দিন আৰু ৰোজে কিয়ামতো হ'ব আশুৰাৰ দিন। যিজন ব্যক্তিয়ে আশুৰাৰ ৰোজা ৰাখিব, আল্লাহ তাআলাই তেওঁৰ কাৰণে 60 বছৰ ৰোজা ৰখা আৰু ৰাতি জাগ্ৰত থকাৰ সৱাব তেওঁৰ আমলনামাত লিপিবদ্ধ কৰি দিব। হাদিছত বৰ্ণিত আছে, যি ব্যক্তিয়ে আশুৰাৰ দিন কোনো ৰোগীক শুশ্ৰূষা কৰিব, তেওঁ যেন হজৰত আদম আলাইহিস সালামৰ সমস্ত সন্তানৰ শুশ্ৰূষা কৰিলে। ইনশাআল্লাহ আকৌ লগ পাম আগৰ খণ্ডটিত। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।